আজি অলপ লকডাউন চলি আছিলে তো অলপমান আজি টাইমটো অলপ বঢ়াইছে 4টালৈকে দিছে আমাক ব্যৱসায়ীবিলাকক খুলিবৰ কাৰণে 5টা বজাৰ পৰা কাৰফিউ চ' মই ভাবিলোঁ আজি সময়টো কেনেকৈ পাৰ কৰোঁ বহুত দিনৰ পৰা দোকানৰ বস্তুবিলাক খেলি মেলি হৈ পৰি আছে চব খেলি মেলি হৈ পৰি আছে তো আজি মই ইমানখিনি টকে বাহিৰত বস্তু উলিয়ালোঁ ইমানবিলাক বস্তু উলিয়াই মেলি ইমানখিনি বস্তু মই একেলগে ধুলি চফা কৰি লওঁ চফা কৰি মানে আপোনালোকে যেতিয়া দোকানলৈ আহে আপোনালোকে যেতিয়া ব্যৱসায় প্ৰতিষ্ঠান মানে প্ৰথমে আহে তেতিয়া মানে কি বিচাৰে এখন দোকান চফা চিকুণ নোখোৱাটোৱে বিচাৰে বস্তুবিলাক চফা হৈ থাকক আমি লৈও ভাল পায় তেতিয়া গ্ৰাহকে আৰু মোৰ মতে আপুনি যেতিয়া নিজৰ এটা কৰ্মত থাকে নহয় সেই কৰ্মটো সদায় ভালকৈ কৰিব লাগে মানে মন দি কৰক সদায় মন দি কৰক নিজৰ কৰ্ম আৰু এনেই নাথাকিব কিবা এটা নহয় কিবা এটা কৰি থাকক দোকানত কিবা এটা বস্তু চফা কৰিলে ধৰক সেইটোৰ পৰা আপোনাৰ তেল বাঢ়িব বস্তুটো ভাল পাব কাষ্টমাৰে আৰু 10জন কাষ্টমাৰ বাঢ়িব চ' এইটো মটিভত সদায় এইটো বুলি ভাবি মেলি আপোনালোকে সদায় যিকোনো কৰ্ম কৰিব লাগে আৰু যিটো কাম কৰিব সদায় মন পুতি কৰিব লাগে যিটো কাম কৰি সদায় মন পুতি কৰিব লাগে আৰু আপোনাৰ এইটো কৰ্ম আপোনাৰ এটা এই কাৰ্যৰ ফলত আপোনাৰ নিজৰে লাভ হ'ব আপোনাৰ ব্যৱসায় আৰু উন্নতি হ'ব মানুহে ভাল পাব আপোনাক চফা চিকুণ ৰাখে ল'ৰাটোৱে বা দোকানীজনে দোকানখন ধুনীয়াকৈ ৰাখে দেই আপুনি যদি এনেই দোকানলৈ আহি মেলি যদি এনেই বহি থাকে কাষ্টমাৰ আহক গ্ৰাহক আহক কেতিয়াবা নাহিব পাৰে কাষ্টমাৰ সেই নহা টাইমত আপোনালোকে এইবিলাক কাম কৰি থাকিব পাৰে দোকানখনকে ধৰক চফা কৰি থাকিলে বস্তুটো মানে কিবা এটা বস্তুৰ বিষয়ে আপুনি চালে পঢ়িলে নলেজ ল'লে যেনেকৈ যেনেকৈ এই গীটাৰখনৰ কথা কৈছোঁ এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন ভাল মানে খেলা বস্তু আছে ইয়াত মাইক আছে ইয়াত মানে কি বস্তু আছে ইয়াত আপুনি পঢ়িলে ইয়াত আপুনি ইয়াত বস্তুখিনি কেনেকৈ ইউজ কৰে কি কথা ইয়াৰ বিষয়ে আপুনি পঢ়িলে আৰু পঢ়াৰ বিনিময়ত কি হ'ল আপুনি যেতিয়া কাষ্টমাৰে বস্তুটো ল'ব আহিব আপুনি ধুনীয়াকৈ বুজাব পাৰিব যে দাদা বাজাজ ছাৰ এইটো বস্তু ল'ব পাৰে আপুনি বা এইটো বস্তু আপুনি গিফ্ট দিব পাৰে বাৰ্থডে হওক বা যিকোনো সৰু ল'ৰা ছোৱালীক উপহাৰ দিব পাৰে আপুনি ইয়াৰ বিষয়ে ইয়াত এনেকুৱা ফাংচন আছে যে এইখিনিৰ পৰা আপুনি আপোনাৰ মানে যাক উপহাৰ দিব তেওঁ ভাল পাব আৰু কিছুমান ইয়াত ইউজ কৰিব পাৰিব যিবিলাকৰ পৰা জ্ঞানো অৰ্জন কৰিব পাৰে মই এই ভিডিঅ'টো থৈ এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিকোনো যি কাম কৰে যিয়ে কাম কৰে মন পুতি ভালকৈ কৰক যিটো ফলত আপোনাৰো বেনিফিট হয় আৰু আপোনাৰ গ্ৰাহকো আপোনাক ভাল পায় গ্ৰাহকো আপোনাৰ ভাল পায় যে এই ব্যৱসায়ীজনে ইমান ধুনীয়াকৈ বুজাই দিছে বস্তুটোৰ বিষয়ে যে ল'বলৈ তেখেত ইচ্ছুক হৈ যায় ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট ভাল লাগে যদি শ্বেয়াৰ